নমস্কাৰ আসাম চিম্পল ষ্টাডিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ পৰীক্ষাত সঘনাই আহি থকা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অগ্নিকবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে কমলাকান্ত ভট্টাচাৰ্য। অগ্নিকবি বুলি কমলাকান্ত ভট্টাচাৰ্যক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে অতীন্দ্ৰবাদী কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে নলিনীবালা দেৱী। অতীন্দ্ৰবাদী কবি বুলি নলিনীবালা দেৱীক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে অসম কেশৰী বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। আপোনালোকে প্ৰশ্ন উত্তৰখিনি বহীত টুকি ৰাখিব, অতি দৰকাৰী প্ৰশ্ন উত্তৰ। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে অসম গৌৰৱ বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে হেম বৰুৱা। অসম গৌৰৱ বুলি হেম বৰুৱাক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে উপন্যাস সম্ৰাট বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে কৰ্মবীৰ বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে নবীন চন্দ্ৰ বৰদলৈ। কৰ্মবীৰ বুলি নবীন চন্দ্ৰ বৰদলৈক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে অসমৰ মীনা কুমাৰী বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে অনুপমা ভট্টাচাৰ্য। অসমৰ মীনা কুমাৰী বুলি অনুপমা ভট্টাচাৰ্যক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে কলাগুৰু বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। কলাগুৰু বুলি বিষ্ণুপ্ৰসাদ ৰাভাক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে গল্প সম্ৰাট বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে সৈয়দ আব্দুল মালিক। গল্প সম্ৰাট বুলি সৈয়দ আব্দুল মালিকক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে গীতিকবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা। গীতিকবি বুলি পাৰ্বতী প্ৰসাদ বৰুৱাক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে জ্ঞান মালিনীৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে মফিজুদ্দিন আহমদ হাজৰিকা। জ্ঞান মালিনীৰ কবি বুলি মফিজুদ্দিন আহমদ হাজৰিকাক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে দানবীৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে ৰাধানাথ সন্দিকৈ। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে দেশভক্ত বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে তৰুণৰাম ফুকন। দেশভক্ত বুলি তৰুণৰাম ফুকনক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে ধনী কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে বিনন্দ চন্দ্ৰ বৰুৱা। ধনী কবি বুলি বিনন্দ চন্দ্ৰ বৰুৱাক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে নটসূৰ্য বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে ফণী শৰ্মা। নটসূৰ্য বুলি ফণী শৰ্মাক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে বনফুলৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। বনফুলৰ কবি বুলি যতীন্দ্ৰনাথ দুৱৰাক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে বকুল বনৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে আনন্দ চন্দ্ৰ বৰুৱা। বকুল বনৰ কবি বুলি আনন্দ চন্দ্ৰ বৰুৱাক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে বাগ্মীবৰ বা ককা বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে নীলমণি ফুকন। বাগ্মীবৰ বা ককা বুলি নীলমণি ফুকনক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে বিহগীৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে ৰঘুনাথ চৌধাৰী। বিহগীৰ কবি বুলি ৰঘুনাথ চৌধাৰীক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে লৌহ মানৱ বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। লৌহ মানৱ বুলি বিষ্ণুৰাম মেধিক জনা যায়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে হস্তী কন্যা বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে প্ৰতিমা পাণ্ডে বৰুৱা। হস্তী কন্যা বুলি প্ৰতিমা পাণ্ডে বৰুৱাক জনা যায়। আজিৰ শেষৰ প্ৰশ্নটো হৈছে ৰূপকোঁৱৰ বুলি কাক জনা যায়? এই প্ৰশ্নটিৰ উত্তৰটো আপোনালোকলৈ এৰিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাব। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল, আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।